তুমি গুচি গলে অ' প্ৰাণ প্ৰিয়া। সেই ছাৰে আহিয়ে গ'ল ঐ। মজা মজা ফালি দিছা। গুড মৰ্ণিং ছাৰ। मॉर्निंग मॉर्निंग। क्या हाल है बटुआ? Oh sir, fantastic. ক'বই নালাগে। আচ্ছা আচ্ছা ঠিক আছে বাৰু, কিতাপলৈকে আগবাঢ়ো ন। যতীনে কোৱাচোন, মানচিত্ৰৰ ভিতৰত ভাৰতৰ মেপখন কোনটো হয় দেখুৱাই দিয়াচোন। খাম মাক্কা এতিয়া কি কুৱেশ্যন কৰি দিলে ঐ। কি কৰোঁ মই এতিয়া, অলপ ভাবো ৰ। নাইচোন, মাথাতে অহা নাই। ছাৰ, যেতিয়ালৈকে ভাৰত স্বাধীন নহয় তেতিয়ালৈকে আমাৰ ভাৰত মাতাৰ ওপৰত আঙুলি নিদিব ছাৰ। মাৰ চাক্কা। ঐ তই কি কলি আৰু এবাৰ কোৱাচোন। ভাৰত স্বাধীন হোৱা নাই? কতে যায় মৰো, 1947 চনতে চোন ভাৰত স্বাধীন হৈ গ'ল। ছাৰ, মইতো তেতিয়া জন্মই হোৱা নাছিলো। ঐ তোৰ কাৰণে মানে আৰু এবাৰ ভাৰত স্বাধীন হ'ব লাগিব নেকি হা? হ'বই লাগিবতো ছাৰ, তেতিয়া আমি জানিম। মাৰিলে ঐ মোক জিন্দাই মাৰিলে ঐ। ঐ যতীন, কি কৈ দিলি ঐ? বাহুবলীচোন বাগৰি গ'ল। অ' ছাৰ। ঐ চেটেপ চাগে ঐ।